যামগে ছাৰ 2005 চনৰ পৰা আৰম্ভ কৰিছোঁ 2009 চনত এইটো ইনভেষ্ট কৰিছোঁ আৰু বাকীবিলাক আজি মোৰ বহুদিনৰ পৰা দেওশাল মন্দিৰলৈকে অহাৰ এটা ইচ্ছা আছিলে। আশীৰ্বাদ যাত্ৰাৰ সময়তো আমি দেওশালত অহাৰ কথা পৰিকল্পনাত আছিলে, কিন্তু কিবা কাৰণত হৈ নুঠিল। আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলোঁ। মন্দিৰত 1400 শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগ প্ৰণাম জনাই মই নিজেও মোৰ মনটো ভাল লাগিলে আৰু মই ভাবোঁ যে এই মন্দিৰটোৰ উন্নয়নৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে আৰু ই এটা আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব। এবাৰ যাম, সোনকালে ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিব লাগে, সেইটো কাৰণে এবাৰ গৈ সোমাই আহিম। কি গাড়ী কিনা মানে? চৰকাৰী গাড়ী হ'ল কিনাটো কোনো চিন্তা কৰা নাই, কিবা তেনেকুৱা আছে নেকি? মই নাজানো বাবা। কিবা কনভয়টোতো মোৰ আগৰ পৰাই কম। মোৰতো আগৰ মুখ্যমন্ত্ৰীবিলাকৰ লগত 22খন 25খন, মইতো 6খন 7খন লৈ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ আগৰ পৰাই মই কমত আছো।